ধন্যবাদ থাকিল। ইয়াৰ পাছতে আমাৰ যি মুখ্য দুৱাৰ উদ্বোধন কৰিবৰ বাবে আমাৰ সন্মানীয় ইএম ছাৰক অনুৰোধ জনাইছোঁ। আৰু दिनै 28 डिसेम्बर 2025 नैबे खालाराव नामबर आन्चलिक बर' फरायसा आफादनि दैदेननायाव जरहाट लायन्स क्लाब मेगन फाहामसालिनि हेफाजाब आरो ONGC बिथांमोना जयै दिनै नैबे नामबर आन्चलिक UBP एबसुनि मावखुलियाव सानसेयारि देहा फाहामनाय हाबाफारि लादों। ओंखायनो नैबे हाबाफारियाव दिनै जायगानि दाब दाब जायगानिफ्राय दिनै देहा फाहामसालियाव फाहामथाय लानो थाखाय दिनै गोबां बेबादिनो सुबुंफोरा नुजाथिफैदों आरो बे हाबाफारियाव बिथांमोना जेरैबादि देहा फाहामथाय नांगौ खोब मोजाङैनो होदों। बिनि थाखायनो दिनै जोङो नामबर आन्चलिक बर' फरायसा आफादनि जानानै लायन्स क्लाबनि गासै देहा फाहामगिरिफोरखौ जों गोसो गोरबो सिंनिफ्राय जों बिथांमोनखौ साबायखर बावदों। आरो लोगोसेनो जाय बिथांमोना देहायारि माने प्रब्लेमाव गोग्लैनानै दङ बिथांमोनाबो जेरैबादि फैनानै बिथांमोनखौ जेरैबादि हेफाजाब होफैदों बे हिसाबै बिथांमोनखौबो जोङो गोसो सिंनिफ्राय जों साबायखर बावदों। बेबादिनो इयुननि समफोरावबो नामबर बियाब बर' फरायसा आफादा सिगांबो लादों आरो इयुननि समफोरावबो दिनै आरो जेरैबादि लाबावदों बेफोरबादिनो इयुननि समफोरावबो बे हालामनि गासै रायजो राजानि देहायारि माखासे प्रब्लेमफोरखौ फोसाबना होनो थाखाय नामबर बियाब बर' फरायसा आफादा गोख्रोङै बेबादिनो हाबाफारिखौ लालांबाय थागोन। बे देहा फाहामनायनि खोन्थाल' नङा, माखासे बिथिङाव आरो समाजारि जेंना दङ, सोलोंथायारि जेंना दङ आरो बेफोरबादिनो जोंनि हान्था मेलानि बागैबो अनेक जेंना दङ। बेफोरबादिनो दिनै देहा फाहामथायनि जि हाबाफारि बेफोरबादि बिथिङावबो दिनै नामबर आन्चलिकआ बेफोरबादि जौगालु खामानिखौ मावनायाव मालाबाबो मेंनानै थायाखै एबा मालाबा फावसायनानै थायाखै। जेसेबां हादों एसेबांनो नामबर बियाब बर' फरायसा आफादा रायजोनि जानानैनो गोख्रोङै जोबोद मोजाङै खामानि मावलांबाय थादों आरो रायजोनोबो बै हिसाबै मदद हेफाजाब मोनलांदों। আজি যোৰহাট আছামেন আছাম আৰকান বেচিন চিনামৰা যোৰহাটৰ ONGCৰ উদ্যোগত আৰু উত্তম সেৱা সংঘৰ সহযোগত আৰু লগতে আমাৰ উৰিয়ামঘাট মডেল হস্পিটেল আৰু ধূপগুৰি আয়ুষ্মান সেৱা কেন্দ্ৰ আৰু লগতে নামবৰ আঞ্চলিকৰ যি আঞ্চলিক ছাত্ৰ সংগঠনৰ সহযোগত আজি ইয়াতে জেনেৰেল ফ্ৰী হেল্থ চেকআপ কেম্প আয়োজন কৰা হৈছে। এই কেম্প আগতো বহুবাৰ প্ৰায় 12-13 চনৰ পৰা আমি এনেকুৱা কেম্প ONGCৰ সহযোগত কৰি আহি আছো। তো তাৰে আগত সদায় আমি কেটৰেক বা চশমা বিতৰণ কৰা এনেকুৱা কাৰ্যসূচী আমি আগত যথেষ্টবাৰ ONGCৰ সহযোগত লোৱা হৈছিলে। তো প্ৰতি বছৰে তো এই বছৰ ঠিক তেনেকৈ কিছুদিন আগত আমি প্ৰায় জুন জুলাই আছিলে নেকি, খুব সম্ভৱ তেনেকুৱাত আমি পাঞ্জানত লোৱা হৈছিলে আৰু এইবাৰ নামবৰ আঞ্চলিক এপছুৰ সহযোগত ইয়াতে আয়োজন কৰা হৈছে। ইয়াত সম্পূৰ্ণ যিখিনি মানুহৰ কেটৰেক ধৰা পৰিব সেইখিনি সম্পূৰ্ণ বিনামূলীয়াকৈ ইয়াৰ পৰা চেকআপ কৰি লৈ গৈ যোৰহাট যি লায়ন্স হস্পিটেল আছে তাতে তেওঁলোকক অপাৰেশ্যন কৰিব আৰু লগতে তাতে থকা খোৱা মেলা সকলো সুবিধা তেওঁলোকে বহন কৰিব ONGCয়ে। লগতে আৰু ইয়াতে যিখিনি জেনেৰেল ট্ৰিটমেণ্ট শিশুৰ পৰা একদম চাইল্ডৰ পৰা মানে বৃদ্ধলৈকে ইয়াতে সকলো ধৰণৰ
পৰীক্ষা নিৰীক্ষা কৰা হৈছে আৰু ইয়াতে আমাৰ যথেষ্টখিনি ভাল ভাল মেডিচিন তেওঁলোকে আমাৰ ৰিকুৱাৰমেণ্ট কৰিছে, সেই যথেষ্ট ভাল ভাল দৰৱ ইয়াতে দিছে আৰু আশা কৰোঁ এনেকুৱা ONGC আমাক সদায় আগলৈকেও এনেকৈ ধৰণে সহায় কৰিব আৰু আমিও যিমান পাৰোঁ ONGCক সদায় তেওঁলোকৰ যি কাম কাজ সদায় সহযোগিতা কৰি যাম বুলি আশা কৰিছোঁ আৰু বিভিন্ন ধৰণৰ ইয়াতে CSR ফাণ্ডৰ এক্টিভিটিছ কৰিবলগীয়া আছে, সেইখিনিও যাতে আমাক তেওঁলোকে সদায় ভালকৈ কৰি দি থৈ যায় তাৰ কাৰণে আশা কৰিছোঁ। আৰু ইয়াতে যি নাম্বৰ খৰাঘাট দুটা এৰিয়াত আমাৰ ভালকৈ প্ৰডাকশ্যন হৈ আছে বা এক্সপ্ল'ৰেশ্যন হৈ আছে, তো সদায় আমি আমাৰ নাম্বৰ আঞ্চলিকবাসী ৰাইজ হিচাপে বা খৰাঘাটবাসী ৰাইজ হিচাপে আমি ONGCৰ সহযোগ দি থাকিম আৰু তেওঁলোকৰো আমি সহযোগ সদায় আশা কৰিম আৰু আগন্তুক সময়ত এনেকুৱা ধৰণৰ যিকোনো কেম্প বা আই কেম্প হওক বা জেনেৰেল কেম্প সকলো ৰাইজক সহযোগিতা আগবঢ়াই যাবৰ কাৰণে মই অনুৰোধ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আজি আমাৰ এই ধূপগুৰি অঞ্চলত আজি ONGC CSR ফাণ্ডৰ তৰফৰ পৰা আৰু আমাৰ এই উত্থান সেৱা সমিতি এটা NGO হয়, তেখেতসকলৰ উদ্যোগত আৰু আমাৰ উৰিয়ামঘাট মডেল হস্পিটেল আৰু আমাৰ ধূপগুৰি চাব চেণ্টাৰ মানে SWC আৰু আমাৰ এই আফচু আঞ্চলিক নাম্বৰ আঞ্চলিক আছু গোটৰ সহযোগত তেখেতসকল বিষয়ববীয়াৰ সহযোগত আমি আজি এই চকু চিকিৎসা শিবিৰ মানে চকুৰ যিখিনি কেম্প স্ক্ৰিনিং কেম্প আৰু লগতে সমান্তৰালভাৱে আমি এটা জেনেৰেল হেল্থ চেকআপ কেম্প আজি ইয়াত আমি মানে কাৰ্যসূচী লৈছোঁ আৰু এই কামখিনি এতিয়া আমাৰ আগবাঢ়ি আছে কৰি আছোঁ। আমাৰ এতিয়ালৈকে পেচেণ্ট আমাৰ প্ৰায় 80জনমান হৈছে আৰু কেটেৰেক্ট আমি এতিয়ালৈকে পাইছোঁ 5জন আৰু টেৰিজিয়াম বুলি যিজন আছে মানে যিখিনি অপাৰেবল কেছ তেনেকৈ আমি 5জন পাইছোঁ। তাৰমানে কথাটো হৈছে কি এই যিখিনি চকুৰ মানে অসুবিধা থকা মানুহ সেই মানুহখিনিক তেওঁলোকে নিজৰ গাড়ী দি পেলাই ইয়াৰ পৰাই লৈ যাব, লৈ গৈ যোৰহাটৰ লায়ন্স ক্লাবৰ যিটো হেৰি আছে অপাৰেবল চেণ্টাৰ আছে অপাৰেশ্যন কৰিব পৰা, সেই তাতে অপাৰেশ্যন যিখিনি কৰিব লাগে যাৱতীয় কামখিনি কৰি আকৌ তেখেতসকলক ঘৰলৈকে ঘূৰাই লৈ আহিব। যদি পৰৱৰ্তী সময়ত এটা চকু ধৰক আজি কৰিলে বা কালি কৰিলে তাৰপিছত এদিন ৰেষ্ট লৈ পেলাই তেওঁলোকক ৰাখি দিলে, আকৌ তেখেতসকল যেতিয়া চেকআপত যাব তাৰপিছতো যদি প্ৰয়োজন হয় অপাৰেশ্যন থাকে, ধৰক কিছুমানৰ দুটা হেৰি থাকে, সেই তেনেকুৱা ধৰণৰ দুটা যদি থাকে এটা আজি কৰিলে ধৰক আকৌ যেতিয়া চেকআপৰ সময়ত আহিব ন তেতিয়া তেওঁলোকে আকৌ এটা ডেট দি সেইখিনি কৰি পেলাব। গতিকে এই উদ্যোগটো তেওঁলোকে লৈছে, আগৰ পৰাই কৰি আছে, ধূপগুৰিত আগতেও তেনেকৈ তেওঁলোকে পাঞ্জানতো কৰিলে। আজি এই মানে আমাৰ ধূপগুৰি অঞ্চলত আফচু এইটো নাম্বৰ আঞ্চলিক আফচু অফিচৰ ওচৰতে আমি স্কুল এখন লৈছোঁ, স্কুলখনতে আমি এই কেম্পটো এতিয়া আমাৰ চলি আছে আৰু সুপৰিচালনাৰে চলি আছে। আৰু এইখিনিকে কৈছোঁ, এইখিনিকে কৈ পেলাই আমাৰ মোৰ বক্তব্য সামৰণি